নমস্কাৰ সকলোকে, কি খবৰ সকলোৱে জনাবচোন। কিন্তু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া ৰুটি বনাই থকাৰ পৰাই। কিন্তু এতিয়া মই বনাই আছোঁ ৰুটি আৰু আনফালে ভাজি আছোঁ ঢেকীয়া আলু ভাজি, মানে ঢেকীয়া আলু ভাজি আৰু শুকান ৰুটিৰ লগত যে বহুত দিন হ'ল খোৱাই নাই জানে। মোৰ যে এইকেইদিন বৰকৈ খাব মন গৈ আছিলে, বহুত দিনেই হ'ল খোৱাই নাইকিয়া। সেই গতিকে এতিয়া ভাজি লৈছোঁ, বনাইছোঁ, মানে ল'ৰা ছোৱালীক খুৱাই পঠিয়ালোঁ স্কুললৈ। আৰু ল'ৰা ছোৱালীক মই কিন্তু গৰম ভাতকেইটা খুৱাই পঠিয়ালে মনটো ভাল লাগে, দিনটোলৈ ওলাই যায় যিহেতু, আৰু টিফিন ভৰাই দিওঁ। কিন্তু তাৰপিছতে এতিয়া আমাৰ দুয়ো মানে আলহী এজন আছে যে, তেওঁলৈ উলিয়াইছোঁ, মোলৈ উলিয়াইছোঁ। ৰুটি খাই লওঁ, মানে গৰমে গৰমে, ঠাণ্ডা হ'লে বেয়া লাগিব। আৰু আলহীকো দিওঁগৈ, ময়ো খাওঁগৈ, আৰু খাই লৈ আপোনালোকৰ লগত পুনৰ লগ পাই আছোঁ। আৰু আপোনালোকে খোৱা বোৱা কৰিলে? খাই বৈ এতিয়া আকৌ ওলাইছোঁ, মানে আলহীক লগত লৈ লৈছোঁ। আলহীক লগত লৈ যাওঁ এতিয়া, ককা এজন ঢুকাইছিলে গাঁৱত, তাৰপৰা আহোঁগৈ, মানে মাত এষাৰ লগাই আহোঁগৈ। দৰ্জা তলা মাৰি লৈছোঁ, এইটো চাবিও লৈ লৈছোঁ লগতে। তাৰপিছত তাত আমি যে বেছি দেৰি নাথাকিলোঁ, মানে খৰধৰকৈ আহিবলগীয়া হ'ল, বতৰটো অকণমান বেয়া কৰি আহিছে। আৰু আলহীজন যায়গৈ, মানে এইজন আলহী দেখিছে, আলহীজনে মুখখন ঘূৰাই দিছে ভিডিঅ' কৰা দেখি। আৰু আলহী আমাৰ শদিয়া আলহী কৈছিল যে, এইজনে শদিয়া আলহী, কিন্তু মানে তেওঁ গ'ল এতিয়া, গ'ল আৰু কেতিয়া আহে ঠিকনা নাই। এতিয়া যিহেতু 15 আগষ্ট আহিছে, হয়তো দুদিনমান দেৰি হ'ব। আলহীও গ'ল, মই ঘৰৰ কামত লাগো।